আসসালামু আলাইকুম নমস্কাৰ সকলো হাঁহ প্ৰেমিক ফাৰ্মিঙৰ লগত জড়িত থকা বা এগ্ৰিকালচাৰক ভাল পোৱা মোৰ এই ইউটিউব চেনেললৈ সবকে স্বাগতম। আৰু এতিয়া বৰ্তমান সময় আপোনাৰ 9:20 মই আজি এনেকুৱা টাইমত ফাৰ্ষ্ট টাইম ভিডিঅ' বনাই আছোঁ। ভিডিঅ' বনোৱাৰ এইটো মূল কাৰণ হৈছে যে গৰম। আপুনি যদি চাই ৰেকৰ্ড আপুনি চাব পাৰে 32 ডিগ্ৰী টেম্পাৰেচাৰ 9টা বজালৈকে হৈ গ'ল। আৰু কিমান বাঢ়িব নাজানো গোটেই দিনত বহুত খতৰনাক ডেঞ্জাৰাছ গৰম চলি আছে। আৰু 6 মাহৰ ভিতৰত 6 মাহ গৰম থাকে 6 মাহ ঠাণ্ডা থাকে এনেকুৱাই চলে। তো আপোনালোকে যদি ভালকৈ চাই বৰ্তমান ছিজনত মানুহে হাঁহ মানে পালন নকৰে। 90% ফাৰ্ম বৰ্তমান বন্ধ। যিবিলাক পাতি হাঁহ বা আপোনাৰ কালাৰ পেকিং মানে মাংসৰ কাৰণে যিবিলাক মানুহে পোহে এইবিলাক টোটেলি বন্ধ। কিহৰ কাৰণে? গৰমৰ কাৰণে। আৰু যোৱা বছৰ মোৰ সেম জুন জুলাইত পুৰা হাঁহ ফাৰ্ম চাফ হৈ গৈছিল বেমাৰত। ডাক প্লেগ ডাক কলেৰা এইটো বেমাৰতেই হয়। ইয়াত আপোনাৰ কৰণীয় কি আছে, আপুনি লক্ষ্য কি ৰাখিব লাগিব? হাঁহকেইটাক গৰমৰ পৰা বচাই ৰাখিব 1 নম্বৰ। তাৰ কাৰণে আপুনি ঘৰ বনাই দিব পাৰে বা গছ গছনি যদি আছে, মোৰতো তামোল বাগান আছে চাব পাৰে। তো ইয়াত অলপ ঠাণ্ডা ভাবো আছে, গৰমো হয় ঠাণ্ডা হয়, কিন্তু নৰ্মেল টেম্পাৰেচাৰ ইয়াত পোৱা যায়। তো ইমান গৰমৰ টেনশ্যন নাই। 2 নম্বৰ হ'ল যে আপোনাৰ পানীটো যে দিব হাঁহক একদম ভাল পানী দিব লাগিব, চাফ চাফাই পানী দিব, কোনো ধৰণৰ ঝামেলা নহয়। দিনত একবাৰ গ্লুক'জ খোৱাক, আপোনাৰ চেলাইন খুৱাব পাৰে। গ্লুক'জ মানে আপোনাৰ অৰেঞ্জ পাউডাৰ যিটো আছে এইটো খোৱালেও বহুত ভাল, বহুত ধুনীয়া ৰিজাল্ট। তো আপোনাৰ কোনো টেনশ্যন নাই। 3 নম্বৰ হ'ল যে পানীটো যে আপুনি যেনেকুৱা ধৰক যে পুখুৰীৰ পানী বৰ্তমান গৰম হৈ থাকে, ঠিক আছে, যেনেকুৱা পথাৰত পানী জমা হৈ আছে বা আমাৰ এইটো বাগানতো আছে, এনেকুৱা জেগাত আছে আপোনাৰ য'ত পানী একদম গৰম হৈ থাকে। তো সেইবিলাক পানীত যাতে হাঁহকেইটা যাব নোৱাৰে, সেনেকুৱা পানীত যদি নামে লগে লগে গৈ সেই গৰম পানী খোৱাৰ পিছতে ইহঁতৰ মানে গেছ হয়, যাৰ কাৰণে আপোনাৰ লেংৰাই ঘৰত যাব আৰু খতম। তো আজিৰ ভিডিঅ'তে এইখিনি কথা, জাষ্ট এই গৰমৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ, ঠিক আছে। তো আপোনালোকে গৰমতো পুহিব পাৰে, কিন্তু বৰ্তমান কিন্তু মাৰ্কেট বহুত ভাল। মানুহে ভাবে যে এই ছিজনত কিবা যে হাঁহৰ দাম কমি যায়। দাম নকমে। দাম কিয় নকমে? যে আপোনাৰ 90% ফাৰ্ম বন্ধ হৈ যায়। তো 90% ফাৰ্ম বন্ধ হ'লে মাৰ্কেটত আপোনাৰ হাঁহৰ কমি আহি যায়, আৰু যিমান কম হ'ব মাৰ্কেটত মাল সিমান ডিমাণ্ড হ'ব। তো মইতো বৰ্তমান বেছি আছোঁ ধৰক যেনেকুৱা জানুৱাৰী ফেব্ৰুৱাৰীৰ কাৰণে মানুহে হাঁহ পোহে তাতকৈ বহুত বেছি ভাল। আৰু মোৰ একচুৱেলি মাংসৰ কাৰণে নহয়, তথাপিও 10টা-12টাকৈ মাহত মই ৰাখি দিওঁ, যোনটো মাংসৰ কাৰণে মই চেল কৰোঁ। আৰু ভাল দামো থাকে। যেনেকুৱা ধৰক যিবিলাক ফিমেল আছে এইবিলাকতো বেছি ডাঙৰ নহয়, কিন্তু আপোনাৰ মেলবিলাক যে প্ৰায় 2.5 কেজি 3 কেজি হৈ যায়। তো ৰেটো ভাল, 1300-1400 টকালৈকে আপোনাৰ চেল হয়। তো পুহিব পাৰে, কোনো টেনশ্যন নাই। অলপ ধ্যান ৰাখিব লাগিব। গৰমত হাঁহ পুহিব পাৰে, কোনো টেনশ্যন নাই। আপোনাৰ জাষ্ট অলপ মানে কষ্ট কৰিব লাগিব। গৰমত অলপ যদি আপুনি দিনৰ ভিতৰত একবাৰ গ্লুক'জ খুৱাই, পানীটো আপুনি যদি ভালকৈ ৰাখে, আৰু অলপ সিহঁতে বহাৰ কাৰণে যাতে অলপ জেগাটো থাকে ঠাণ্ডা, বাছ, আৰু কোনো টেনশ্যন নাই, আৰামছে পুহিব পাৰে। তো থেংক ইউ, ধন্যবাদ। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আৰু এটা কথা মই কেতিয়াও কোৱা নাই, কমেণ্ট কৰিব যাৰ যেনেকুৱা ভিডিঅ'ত মানে লাগে, যে যিকোনো কুৱেশ্যন আপুনি কৰিব পাৰে ফাৰ্মিঙৰ বিষয়ে, মেডিচিনৰ বিষয়ে, কি দানা দিব, এনেকুৱা যদি কিবা আপোনাৰ কুৱেশ্যন থাকে কমেণ্ট কৰিব, মই সেই কমেণ্টৰ ওপৰত ভিডিঅ' বনাম। ধন্যবাদ।